স্মৃতি মনৰ আটাইতকৈ চহকী সম্পদ, য'ত দুখ আৰু সুখ দুয়োটাই সমান গুৰুত্ব পায়। সেই স্মৃতিৰে এখনি সেউজীয়া পথাৰ ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উষানগৰী শোণিতপুৰতো জিলিকি আছে তেনে এখনি স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU, অথবা কোনোবা প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ। সন্ধ্যাৰাগিনী বৰুৱা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত। মাক দেউতাকৰ আলাসৰ লাৰু ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককা আইতাক খুৰাক খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ। হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ 100 এবুৰিৰ প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমালগৈ জ্যোতিতোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতেই সোণাৰু জোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰি ছাত্ৰীনিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন আশ্বস্ত হ'ব পৰা নাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া। কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত সেইটো ৰেগিং নহয়। দেখিছে, তাইও দেখিছে, কেম্পাছৰ অলিয়ে গলিয়ে ওলমাই থোৱা হৰ্ডিংবোৰে যেন বাৰে বাৰে সকীয়াই আছে। তথাপি ৰাতিখননো কি বিশ্বাস? ছিনিয়ৰ 2-3জনী হুৰমুৰকৈ সোমাই আহিলে তাইক হৰ্ডিঙে বচাবহি নে কিবা? কি হ'ল, ভয় লাগিয়ে আছে নি? হঠাৎ কথাবোৰ ভাবি থাকোঁতে ৰুমমেট বিদিশা বা সোমাই আহিল। নাইবা এনেই আৰু অলপ কওঁ নকওঁকৈ ক'লে তাই। একো নাই, লাহে লাহে চব ঠিক হৈ যাব। ক্লাছ আৰম্ভ হোৱাৰ পাছত এইবোৰ ভাবিবলৈ সময় নাপাবা। অলপ ওলাই যাওঁ ব'লা, মনটো ভাল লাগিব তোমাৰ। মন নাছিল যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবেই ওলাই আহিল সন্ধ্যা। তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰেই তাইৰ আটাইতকৈ বেছি ভাল লগা। এই সন্ধিয়াৰ সময়খিনিত ইউনিভাৰ্চিটিখনে এটা বেলেগ ৰূপহে লয়। বিদিশা বাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল। বাৰ কিবা বস্তু আনিব লগা আছিল। মানুহে যেন ভৰি আছিল দোকানখন। পুৰণিখিনিৰ বাবে 2 মাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা, নতুনখিনিৰ বাবে হয়তো নতুন বুলিয়েই সতেজতা। বিদিশা ভাৰ্চিটিৰ কাষৰ মেডিকেলখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ, আৰু সন্ধ্যা ৰৈ আছিল অকলেই। হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে। টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই। যেনে তেনে ইমান অভদ্ৰনে? ইউনিভাৰ্চিটিৰ ভিতৰত খাব নিদিয়াৰ বাবেই বাহিৰত সুবিধাটো নেৰে এওঁলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনেই হোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন। পিছে এতিয়া প্ৰথম দিনাই ফেফেৰি পাতি নিজৰ ভৰিত কুঠাৰ নামাৰে তাই। যাওঁ বোলা সন্ধ্যা, তোমালোক নিউ কামাৰ্চৰ আকৌ সোনকালে ইন টাইম নহয়? ভালেই, এনেও চিগাৰেটৰ গোন্ধত অশান্তি লাগিছে তাইৰ। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই। ঐ, চিগাৰেটটো পেলাই দিলা যে, কেলে বে? হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলহি। কোন বাৰু চিগাৰেট পেলাই দিয়াজন? কেনেবাকৈ তাইৰ মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গ'লেই। চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে তাই। বাহিৰৰ পৰা আহি মাকলৈ ফোনটো লগালে সন্ধ্যাই। মাকৰ মাত থুকাথুকি হৈয়ে আছে। তাইৰো চকুলো ভৰি আহিছিল যদিও উমান নিদিলে তাই।
সঁচাই ঘৰত মকৰা এটা দেখিলেও মাও বুলি কন্দা সন্ধ্যাই আজি চকু পানীও লুকাব পৰা হ'ল ফোনটো থওঁতেই হঠাৎ ছোৱালী দুজনীমান সোমাই আহিল ৰুমলৈ বিদিচাও তোৰ বোৱাৰী চাবলৈ আহিছোঁ ক'তনো লুকুৱাই থৈছ কি ফটোৱা বুলি হাঁহি উঠিল বিদিচাই বাকী কেইজনীও এইফালে সন্ধ্যাৰ বুকু ধপ ধপ কি বা কৰে কিন্তু নাই তাই ভবাৰ দৰে একোৱেই নহ'ল গোটেই কেইজনীয়ে তাইৰ নাম ঠিকনা এইবোৰহে সুধিলে তাই উত্তৰ দি গ'ল এবাৰত ৰীণা নামৰ ফূৰ্তিবাজ বাজনীয়ে সুধিলে বোলো কিবা বোৱা কটা জানানে বোৱাৰী একো নুবুজি বেঙিৰ দৰে চাই থাকিল সন্ধ্যাই হাঁহি হাঁহি বিদিচাই বুজাই দিলে যে গান নাচ কিবা জানানে সুধিছে অলপ চলপ গান গাওঁ বুলি কওঁতে তাইক গাব পাৰিবা নেকি সুধিলে বিদিচাই মানা কৰিছিল যদিও সন্ধ্যাই নিজে গাম বুলি ক'লে কম সময়ৰ ভিতৰতে নিজৰ দৰে হৈ পৰা বা কেইজনীৰ অনুৰোধটো পেলাবলৈ তাইৰ মন নগ'ল সঁচাকৈ টিউ বেলেগ আনৰ দৰে ৰেগিং ইয়াত একেবাৰেই নাই সন্ধ্যা আশ্বস্ত হ'ল গানটো গাই হোৱাৰ পাছতে যেন ৰীণাবাই চিঞৰি উঠিল অহাবাৰ তেন্তে ভাৰ্চিটি উইকত আৰু পেপচি কোলা ললিপপ একে সুৰতে বাকী কেইজনীও চিঞৰিলে সোৱণশিৰি অন দ্য টপ এনেতে প্ৰিফেক্ট দীপাবা সোমাই আহিল দৌৰি তহঁত কেইজনী বলিয়া হৈছ নেকি ফাৰ্ষ্ট ইয়াৰৰ নিচিনা উৎপাত কৰিছ যে যাচোন ৰুমলৈ যা ৱাৰ্ডেন মেম আহিবৰ হৈছে ধমক খাই সুৰ সুৰকৈ ওলাল গোটেইকেইজনী দীপাই সন্ধ্যাক বেয়া নাপাবলৈ গৈছিল নাইবা অলপো বেয়া পোৱা নাই বাহঁতে ধেমালিহে কৰি আছিল হাঁহি মুখেৰে ক'লে তাই মনটো মুকলি লাগিল সন্ধ্যাৰ সময়বোৰ আপোন কৰিব যেন পাৰিব তাই বিশ্বাস আহিল কিছু সময়ৰ পাছত ভাত খাই টোপনিত পৰিল ৰাতিপুৱা মুঠ 5টা ডিপাৰ্টমেণ্টেৰে গঠিত প্ৰকাণ্ড হিউমেনিটিছৰ বিল্ডিংটোৰ সন্মুখত ৰৈ থৰ লাগি আছিল সন্ধ্যা কোনফালে যাব কেনি যাব একো যেন আওভাও পোৱা নাছিল তাই এক্সকিউজ মি তুমিও বাৰু ইণ্টিগ্ৰেটেডৰ নেকি পিছলৈ ঘূৰি চাই চিনাকি চেহেৰাৰ ছোৱালী এজনী দেখিলে সন্ধ্যাই মই প্ৰিয়া কালি মেছত তোমাক দেখিছিলোঁ এতিয়াহে মনত পৰিল সন্ধ্যাৰ ছোৱালীজনী সোৱণশিৰি হোষ্টেলৰে হওক তেওঁ এই অচিনাকি চহৰত চিনাকি ছোৱালী এজনীয়ে অলপ সাহস দিলে তাইক ডু ইউ EFL মানে ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ডিপাৰ্টমেণ্টৰ ভিতৰলৈ সোমাই গ'ল গোটেই বিল্ডিংটোত হিন্দী ইংৰাজী সমাজশাস্ত্ৰ সংস্কৃতি অধ্যয়ন শিক্ষা 5টা বিভাগ আচৰিত কায়দাৰে গোটেইকেইটা ডিপাৰ্টমেণ্ট থিয় দি আছে সন্ধ্যাৰ গোটেইখন কিবা তলাতল ঘৰ যেনহে লাগিল এপাক ঘূৰি শেষত ইংৰাজী ডিপাৰ্টমেণ্টটো ওলালগৈ সন্ধ্যাহঁত তাৰ অফিচৰ পৰাই কোৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম লৈ পূৰ কৰিবলৈ লাগিছিল দুয়ো প্ৰিয়াৰ হৈ যোৱাত তাই ছাবমিট কৰিবলৈ আগুৱাই গ'ল সন্ধ্যাৰ লিখা হোৱাত ৰুমটোৰ পৰা ওলাই আহি অফিচত ছাবমিট কৰিবলৈ লাইনটোত ৰৈছিল হঠাৎ তাই ফৰ্মখনত মন কৰিলে ৰোল নম্বৰটো ভুলকৈ লিখিলে বেগটো খুচৰি হোৱাইটনাৰটো বিচাৰোঁতে মনত পৰিল ৰুমতে এৰি থৈ আহিল কি হৈছে মানে তাইৰ ইমান কেয়াৰলেছ হ'ব লাগেনে চে এই প্ৰিয়াজনীও ক'ত যে গ'ল এক্সকিউজ মি হোৱাইটনাৰ হ'ব নেকি লাজমান কাটি তাইতকৈ লাইনত আগত থকা ল'ৰাজনক সুধিলে তাই কোনো প্ৰতিক্ৰিয়া নকৰাকৈ এবাৰতে হোৱাইটনাৰটো উলিয়াই দি আগবাঢ়ি গুচি গৈছিল ল'ৰাজন কি আচৰিত এনেকৈ মেচিনৰ নিচিনাকৈ বিহেভ কৰেনে মানুহে নিজৰ লগতে ভুৰভুৰাই ফৰ্মখনত ৰোল নংটো শুদ্ধ কৰি ছাবমিট কৰিছিল সন্ধ্যাই কিন্তু ল'ৰাজন ক'ত তাক এইটো দিয়াই নহ'ল নহয় ঐ সন্ধ্যা হ'লনে কাম ব'লা ক'ৰবাৰ পৰা ওলালহি প্ৰিয়া দুয়োজনী হোষ্টেলৰ ফালে আগবাঢ়িল হোষ্টেল পায়হি মানে প্ৰিয়াৰ লগত বহুখিনি সহজ হৈ উঠিছিল সন্ধ্যা সিহঁতৰ হোষ্টেলৰ গলিটোত সোমোৱাৰ আগতে এছেঞ্চিয়েলছ নামৰ এখন দোকান আছিল ঠিক দোকান বুলিও ক'ব নোৱাৰি চাগে কাৰোবাৰ বাবে আড্ডাৰ থলী কাৰোবাৰ বাবে জিৰণি আদি বহুত সংজ্ঞা এছেঞ্চিয়েলৰ সন্ধ্যাৰ কিবা কিনিবলৈ থকাৰ বাবে দুয়োজনী সোমাল তাত এছেঞ্চিয়েলৰ বাহিৰত মুকলি ঠাইখিনিত ওখ ওখ গছকেইজোপাৰ তলত সৰু সৰু টেবুল আৰু চকী পাৰি থোৱা থাকে
দিনটোৰ বেছিভাগ সময়ে তাত ষ্টুডেণ্টে ভৰি থাকে। তেজপুৰ ইউনিভাৰ্চিটিৰ যেন প্ৰাণকেন্দ্ৰ এছেঞ্চিয়েল। দৰকাৰী বস্তুকেইটা কিনি ওলাই আহোঁতেই হঠাৎ সন্ধ্যাৰ চকু পৰিল 4-5জন ল'ৰাৰ লগত সেই ল'ৰাজনো বহি আছিল। কি কৰে, হোৱাইটনাৰটো দি আহিবগৈ নেকি তাই? কি যে নীলাজৰ নিচিনা কথাবোৰ ভাবিছে তাই। বাদ দে, পাছত কেতিয়াবা দিম বুলি এছেঞ্চিয়েলৰ গেটখন পাওঁতেই তাইৰ কাণত পৰিল, অনুৰণৰে দিন আৰু দেই, হোৱাইটনাৰ দিয়া লোৱা হ'লেই। অনুৰণ, কিয় জানো নামটো মনতে এবাৰ আওৰালে তাই।